আজি আমি নিচিমা সমষ্টিৰ অন্তৰ্গত কুমৰাজৰা গাঁৱত আমি এই বানপানীৰ যি সমস্যা এইটো পৰিদৰ্শন কৰিব আহিছোঁ। ইয়াত আমি দেখিছোঁ যে মাখৰা নদী ইয়াৰ পৰা মানে এইটো ভাঙি পেলাই এইটো আজি কুমৰাজৰা গাঁৱেদি বৈ গৈছে আৰু ইয়াত আমাৰ বহুত মানুহবিলাকৰ ক্ষতি সাধন হৈছে, পথাৰবিলাক নষ্ট হৈছে, কিছুমানৰ ঘৰ নষ্ট হৈছে, খোৱা পানীৰ ব্যৱস্থা ইয়াত বহুত মানে অসুবিধা হৈছে আৰু ইয়াত আদিবাসী আৰু আমাৰ বড়ো কমিউনিটিৰ মানুহবিলাকে ইয়াত বসবাস কৰে। তো আজি আমি মিডিয়াৰ যোগেদি আমি আহ্বান কৰিব বিচাৰিছোঁ প্ৰশাসনক, যাতে অতি সোনকালে যিসকলে আজি ৰিলিফত আছে এই ৰিলিফত থকা আমাৰ ৰাইজক যাতে তেখেতসকলৰ কাৰণে খোৱা লোৱাৰ ব্যৱস্থাটো কৰি দিয়ে আৰু যিখিনি সা সুবিধা আজি ইয়াত বহুত সৰু সৰু ল'ৰা ছোৱালী ৰিলিফত আছে। তো আমি অনুৰোধ কৰিছোঁ যাতে অতি শীঘ্ৰে মানে তেখেতসকলৰ থকাৰ কাৰণে ব্যৱস্থা আৰু খোৱা লোৱাৰ কাৰণে ব্যৱস্থাটো কৰি দিয়ে।